ভাগে ৰাখিলেহেঁতেন নেকি এইখন ঘৰত পাপাইতো কেতিয়াবা সি দলিয়াই পেলাই দিলেহেঁতেন ডাষ্টবিনত এতিয়াওতো ডাষ্টবিনতে পৰি আছে তাৰমানে আমাৰ এই ঘৰখন ডাষ্টবিন আপোনাৰ ৰাস্তা ব্যৱহাৰ দেখিলে নিজকে কিবা জাবৰ যেনহে লাগে আৰু জাবৰবোৰতো ডাষ্টবিনতেই থাকে দিয়কচোন লাহে মন কৰিছো তোমাৰ ভাষণ ক্ৰমান্বয়ে দীঘল হৈ আহি আছে চিৰিনাখন কাটি পেলাও অলপ সাৱধান হ'ব বিষধৰ সাপৰো জিভা কিন্তু দীঘলেই ইংৰাজী Don't worry, Papa. I'll be alright. Bye. Hey, क्या खाई बोल रहे? আই তোমালে হে খাব তুমি এতিয়ালৈকে একো ৰন্ধাই নেকি তুমি? কেনেকে ৰান্ধিব মোৰ লগত কাজিয়া কৰি দেখোন টাইম পাছ কৰি আছে মইতো টাইম পাছ কৰা নাই কেৱল মোৰ মনৰ কাহিনী আপোনালোক মই তোমাৰ মনৰ কথা মনতে সাঁচি ৰাখিব পাৰি তুমি এইখন ঘৰ আইন চৌধুৰী ফেমিলি বয় ৰন্ধা বঢ়াৰ পৰা সৰা মুচলকে এজনী বয়ৰ যিখিনি কাম সেইখিনি মুখ বন্ধ কৰি চাফা কৰি পৰিজনে তোমাৰ দায়িত্ব তোমাৰ মনে কি কয় সেইবোৰ জানিবলৈ আমাৰ কামৰে অকল আগ্ৰহ নাই এতিয়া শুনিলে পাপাই কি ক'লে এই আকৌ মোৰ লগত বজাৰলৈ যাব ওলাইছে দাদা পাপা কিবা বোলে দৰকাৰী বস্তু লাগে কি দৰকাৰী বস্তু লাগে লিষ্ট এখন বনাই মোক দিবলৈ হ'ল যদি দৰকাৰী যেন দেখো তেতিয়াহ'লে মই ৰুণিমাৰ সৈতে সহায় দিয়াৰ ব্যৱস্থা কৰিব হয় তাৰ কাৰণে বাপলোক চিন্তা কৰিব কোনো দৰকাৰ নাই মই লগত গ'লে আপোনাৰ ল'ৰাৰ কিয় ইমান দিগদাৰী হয় অইনিক লগত লৈ ফুৰিবলৈ মই লাজ পাওঁ কিন্তু বেলেগৰ ভুজেবোৰক লং ড্ৰাইভত নিবলৈ লাজ নাপায় এই কথা পাৰ্চনেল লাইফ আমি কেতিয়া কৰা পাৰ্চনেল লাইফৰ কথা নামানো কিন্তু মই তোমাক মাতিবই লাগিব দেউতা কাৰণ তেখেতৰ পাৰ্চনেল লাইফত মোৰ আইডেণ্টিটি কাৰ্ডখন সোমাই আছে আজিকালি তাত মোৰ হাজবেণ্ডৰ নামটো বাবলু চৌধুৰী বুলি লিখা থাকিব মোৰ কুকুৰ এছিয়া ডিষ্ট্ৰিক্টৰ এওঁৰ পাৰ্চনেল লাইফটো কেতিয়াও খাই থাকিব নোৱাৰে বহুত বেছি কথা কৈছা পোৱালি চৌধুৰী ফেমিলিৰ পোৱালিৰ ইমান বেছিকৈ মুখ মেলাৰ অধিকাৰ নাথাকে অধিকাৰ নহয় কোনো অস্তিত্বই নাই এগৰাকী বোৱাৰী আপোনাৰ ৰাজু ককা ডাঙৰ চিকাৰী আছিল চিকাৰ কৰি বন্দুকৰ গুলি খাই আপোনাৰ ৰাজু আইতাৰ মৃত্যু হৈছিল আপোনালোকে কৈ জ্ঞাপ হত্যা কিন্তু ৰাইজে জানিছিল এয়া চলে আছিল পত্নী হত্যা আপোনাৰ ককা ডাঙৰ ইঞ্জিনিয়াৰ আছিল বানাৰসত কিন্তু কোনোদিন তালৈ আপোনাৰ আইতাক লৈ নগৈছিল এইখন ঘৰত আপোনালোকে কৰি আছিল প্ৰাৰ্থনা কৰি মৰি আছিল এদিন ৰাতি কোনেও খবৰ পোৱা নাছিল ঠিক একেদৰে মৰিছে আপোনাৰ মায়ে আপুনি কয় আপোনাৰ পত্নী হেনো দৰবৰ ইনফেকশ্যনত মৰিছে কিন্তু সঁচা কথাটো হ'ল তেওঁ খঙতে আটাই সোপা দৰৱ একেলগে গিলি দিছিল খংটো চাগে আপোনাৰ ওপৰতে উঠিছিল নাইবা আপোনালোকৰ এই চৌধুৰী পৰিয়ালৰ ওপৰত কিন্তু খং যাৰ ওপৰতে নহওক কিয় চৌধুৰী পৰিয়ালৰ প্ৰত্যেকগৰাকী বোৱাৰীয়ে কিন্তু অকাল মৃত্যু সাৱটি ল'বলৈ বাধ্য হৈছে আৰু সেইখন লিষ্টত আপোনালোকে মোৰ নামটো অন্তৰ্ভুক্ত কৰিবলৈ ঠিক পৰিল লাগি গৈছে নহয় আপোনালোকৰ এই চেষ্টা চাগে কেতিয়াও বিফলে নাযায় চৌধুৰী পৰিয়ালৰ কুকৃতা লাঞ্ছিতা অৱহেলিত বোৱাৰীৰ এই দীঘলীয়া লিষ্টখনত অতি সোনকালে মোৰ নামটো সোণালী আখৰেৰে লিখা